নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আমি গৈ আছোঁ এয়াৰপৰ্ট। এয়াৰপৰ্টত গৈ কিনে আপোনালোকৰ এয়াৰপৰ্টটো দেখাই আছোঁ, লগতে আমাৰ কিয় গৈ আছোঁ চবখিনি কথা কৈ আছোঁ। ভিডিঅ'টো চাই থাকক। हम तोड़ गए जब तुम झुकी तब से तुम नजर में आ रुकी আমি এয়াৰপৰ্টত কিয় গৈ আছোঁ আপোনালোকক দেখাই আছোঁ, লগতে আৰু বহুত দিন হ'ল মই এয়াৰপৰ্টত যোৱাই নাই, কাৰণ তাতে মই কাম কৰিছিলোঁ। তাৰ কোনো ধৰণৰ ব্লগ বনোৱা নাই, সেইকাৰণে আপোনালোকে গম নাপায়। চ' মানে মোৰ বহুত দিন কাম কৰিছোঁ, তাৰ স্মৃতিবোৰ লগ পাম আৰু তাৰ লগবোৰো লগ হ'ম। চ' এতিয়া গৈ আছোঁ আৰু থাম্বনেল চাই গমেই পাইছে আমি এয়াৰপৰ্টত কিয় গৈ আছোঁ। চ' আৰু গৈ কিনে আপোনালোকক গোটেইখিনি কথাও কৈ আছোঁ। हम तो हो गए जमा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो हो गए जमा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो उड़ गए उड़ गए उड़ गए এক্সিডেণ্ট গাইছ, এক্সিডেণ্ট। আমাৰ দাদা হজত যাব। আজিৰ পৰা প্ৰায় 18 দিনমান থাকিব, তাৰপিছত আকৌ ঘূৰি আহিব। লগত থ'ব আহিছে ভাই, ককাই, ৱাইফ, চব গোটাইকেইটা। লগতে মই আহিলোঁ। আমাৰ খুৰীয়ে হাঁহি আছে। মনটো বেয়া লাগছি বাৰু খুৰীৰ, কিন্তু উপায় নাই। তথাপিও বাৰু অলপ হাঁহি ফূৰ্তি কৰি আজি আহিছে। দেখাই আছোঁ গাইজ, যেতিয়া নেকি টিকেট মিনিমাম 355ত আছে। ত' যেতিয়া যাব তেতিয়া মানে ৰিয়েকশ্যনটো চাম। আপোনালোকক দেখাম ৰিয়েকশ্যনটো কেনেকুৱা ৰিয়েকশ্যন দিয়ে। আৰু গুৱাহাটী বুলি ক'লেতো ট্ৰেফিক জাম পামেই। চ' আমি এতিয়া ট্ৰেফিক জামত ফাঁচি আছোঁ। মানে গাইজ, মইতো ইয়াতে কাম কৰা ট্ৰেফিক জাম পোৱা নাই যেতিয়াৰ পৰা। কিয় মানে আগত এখন স্কুল আছে, চ' সেইকাৰণে স্কুলৰ কাৰণে ট্ৰেফিক জাম হ'ব পাৰে। অলপমান ৱেইট কৰি দিওঁ আৰু। ফাইনেলি আমি এয়াৰপৰ্ট পাই গ'লোঁ। বহুত ভাল লাগিছে গাইজ, বহুত দিনৰ মূৰত দেখা পাইছোঁ। আৰু এনেকুৱা আমি থাকোঁতে এইবোৰ মাজত এইবোৰ নাছিল, কিন্তু এতিয়া দিলে। কাৰণ ইয়াতে ৰাষ্ট্ৰপতি আহিলে, কোনোবা আহিলে বহুত চাফ চিকুণ, কিবা মেৰামতি, কিবা নতুন লুক এটা দিব চেষ্টা কৰে, সেইটোতো গমেই পাওঁ। ত' গাড়ীবিলাক পাৰ্কিং কৰি লওঁ, পাৰ্কিং কৰি লৈ উঠি আমি যাম। চাই আপোনাক দেখাই আছোঁ এয়াৰপৰ্টত কি কি আছে। हम तो हो गए जमा धीरे धीरे थालमा हमसे ना कभी মোৰ লগত আছে চৌধুৰীটা মেকানিক, দেখা পাইছে আপোনালোকে। ত' আজি মানে থ'ব আহিলোঁ, এতিয়া আমি ভিতৰত যাম। ত' এৰোপ্লেন ক'ৰ পৰা ক'ত উঠি চব দেখাই আছোঁ আপোনালোকক। সোমাব নেদে, এই চাইডেদি দেখা পায় না, ইমাৰ্জেঞ্চিকে যদি এৰোপ্লেন চেৰোপ্লেন দেখা পাই গাইছ। চাই আছোঁ, যাওঁ আৰু আমাৰ লগকেইটাকো লগ ধৰোঁগৈ গৈ। ত' গাইছ, ফাইনেলি আমি এয়াৰপৰ্ট পাই গ'লোঁ। এইটো এয়াৰপৰ্ট। চ' মই যেতিয়া এয়াৰপৰ্টত আছিলোঁ এনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ বাৰু, কিন্তু এতিয়া আজি অলপ বেলেগ ফিলিংছ লৈ আহিছোঁতো, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আজি মানে উপভোগটো আমাৰ বেলেগ। কাকা, উপভোগটোৰ বিষয়ে কিবা কোৱা। বঢ়িয়া। এইফালে পবিত্ৰ হজত যোৱা মানুহ আমি আগবঢ়াই থ'ব আহিছোঁ নেকি? এটা বস্তু আপোনালোক দেখাই আছোঁ আপোনালোকক মানে গাইছ, পাংখাকেইখন দেখা পাব দিম আপোনালোকক। এয়াৰপৰ্টৰ ফেনকেইখন ৰখি আছে, এইবোৰ গাড়ী যায় থাকিব পিনে। গাইছ, এইটো সুন্দৰ এয়াৰপৰ্ট, মানে পৰিষ্কাৰ। যেতিয়া আদানী আহিব ন, এয়াৰপৰ্টৰ কালাৰ সলনি কৰি দিয়ে ৰাতাৰাতিত। গাইছ, এই ফেনখন দেখিছেনে গাইছ? ফেনখন দেখিছেনে গাইছ? ফেনখন চাওক আপোনালোকে, ফেনখন। গাইছ, আমি এপাক ঘূৰিলোঁ। আগতে যিটো পৰিস্থিতি আছিল এতিয়া গাইছ নাই, একো পৰিস্থিতিয়ে নাই। পেচাব কৰিব গ'লে গাইছ ৱাল দিছি। এতিয়া কি ক'ব আৰু, আমি এতিয়া বৰ্তমান মানুহজন সদায় আমি গৈ থাকিম। আৰু কোন কোন আহিছে বা কোন কোন মানুহ আছে লগত, চব গোটেইখিনি দেখাই আছোঁ। এপাক ঘূৰি আহিলোঁ লৈ পেলাই। ত' গাইছ, সেয়া আমাৰ যাত্ৰাৰ আৰম্ভণি মানুহবিলাক।
এইটো আমাৰ বাবলুকা ফেক আইডিয়াৰ অনাৰ ভিডিঅ' নেদে গাইজ ফেক আইডিয়া অনাৰে লাজ লাগে বোলে এতিয়া ভিডিঅ' বনাব তো এয়া মানুহবিলাক তো এয়াৰপৰ্ট ফাইনেলি আমি চাহ তাহ খাই পান চান খাই ৰেডি হ'লোঁ এতিয়া আমাৰ অতিক্ৰম কৰিব আগলৈ তো মানুহটো খেদাই দি কিনে আমি এতিয়া বৰ্তমান যাম এয়া লগতে আমাৰ মমচিঙা বঙালহাট আছে এটা বহি হাই হাই এটা কান্দে না হাই চাম মেইন মানুহ আমাৰ মানে এতিয়া যাবলৈ সময় হৈ গ'ল এতিয়া আমি দাদা আগবঢ়াই দিওঁ আৰু এটা কথা খুব ভাল লাগে কাৰণ এটা টুৰিষ্টৰ টুৰ মানে টুৰিষ্ট নহয় টুৰৰ আণ্ডাৰত মানে যাব চ' সিহঁতে গোটেইখিনি চোৱা চিতা খোৱা লোৱা পৰা ঘূৰাই লৈ অহালৈকে গোটেইবোৰ কাম কৰিব চ' সেইটো বহুত ভাল সুবিধা আছে কাৰণ নিজেতো আজিলৈকে এনেকৈ যাব নোৱাৰে ন মানে ভাল লাগিছে এই টুৰটো লৈ ধন্যবাদ আৰু যাতে আমাৰ দাদা ভালদৰে যাই পায় তাৰে আশা কৰিলোঁ গাইজ আমাৰ বৰ্তমান হজযাত্ৰী আগবঢ়াই দিয়া হ'ল এতিয়া বৰ্তমান গ'ল বৰ্ডিং টাইম আছে তাৰপিছত ফ্লাইটৰ টাইম হ'ব 3:55 চ' এতিয়া আমাৰ কামবোৰ শেষ এতিয়া আমি যাম আৰু লগতে আমাৰ চিটিত কাম আছে কামখিনি কৰি আপোনাৰ ঘৰত গৈ আছোঁ ত' এইখিনিয়ে যাত্ৰা আৰু আমাৰ তো ফাইনেলি আমি হজযাত্ৰী আগবঢ়ালোঁ এতিয়া আমি যাম চিটিত গৈ কিনে অলপমান উৎপাত কৰিম লগতে অলপ কিবা কিবি খাই লওঁ মানে গাইজ পকতিত কিবা অলপ খোৱাব ন আপতো লাগবই চ' এয়া পকতিত খাম দেই গাইজ চিনি পাইছে নহয় মোৰ মালিক মাজিৰুল চহিদুল বাইক মেকানিক চ' গাইজ তো এয়া VIP এইখিনি জেগাৰ নাম হৈছে VIP চ' গাইজ ইয়াতে বহুত খাইছিলোঁ গাইজ কিবা কিবি বহুত চাইছিলোঁ গাইজ তেতিয়া গাইজ বহুত বুঢ়া মানুহ লগত আছিলোঁ কাৰণে আটাবৰ পৰা আছিলোঁ এতিয়া গাইজ চেঙেৰা চলি জোচ আপোনালোকে জোচ চাব এতিয়া আমাৰ আমি এতিয়া উৎপাত কৰিম মই সঁচাকে কৈছোঁ মই আজি 3খন গাড়ী বাগিলোঁ কাৰণ এখন উঠিলোঁ গাইজ যি বুঢ়া মানুহ আহিছে একো ক'ব নোৱাৰোঁ একো নোৱাৰোঁ তাৰপিছত সেইখন গাড়ী পৰা বাহিৰ হৈ কিনে এখন বহিলোঁ ভেনু সেইকাৰণতে আৰু বুঢ়া মানুহ আৰু আটাব পৰা নোৱাৰা লাষ্টত উপায় নাপায় এতিয়া চেঙেৰা চলি জোচত বহি গৈছোঁ আমাৰ গাইজ এতিয়া আমি ভাত খাই লওঁ নাৰাংকেইটা লগত গৈছোঁ গাইজ ভাত খাব কোন নাদান হা ই নাৰাম চ' গাইজ আমাৰ কামবোৰ চব শেষ হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰত আৰু ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই কিবা অলপ ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকে যদি ভিডিঅ'টো বেছিকৈ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বহুত ধুনীয়া লাগিছে হেল্ল' আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব যদি ভিডিঅ'টো বেছিকৈ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ আৰু এটা নতুন ব্লগলৈ আপোনালোকলৈ আহি আছোঁ ত' বেছিদিন নাই মই অলপ ফুৰিব যাম ক'ত যাওঁ কি যাওঁ আপোনালোকে গম পাই থাকিব চ' আজি ভিডিঅ'টো ইমানে আৰু আমি টাটা বাই বাই যাওঁ